বেলডাল ক'ত থলো? মাইনী, অ মাইনী, চাওঁ এফালে। কি হ'ল? বেলডাল কি হলো? বেলডাল চাচোন চা। এইডালনো কি? ধেত্তেৰি। এতিয়া ধেত্তেৰি মাৰি লাভ নাই। ঐ দাদা, মোক এটা কথা কচোন, মই নোহোৱাহেঁতেন তোৰ কি হ'লহেঁতেন? হয় নেকি? সেইকাৰণেতো মই তোক খুব ভাল পাওঁ। চাওঁ। এই তহঁতে কি কৰি আছ? কি হৈছে তহঁতৰ? নাই, তাই এনেই হুলস্থুল কৰি আছে। তোক ৰচোন, তহঁতে আজিও কাজিয়া কৰি আছ? সাগৰ, তোৰ হ'লনে? হৈছে আৰু মা, মই ইমান দিন নাথাকিম যেতিয়া তাইৰ লগতনো কোনে কাজিয়া কৰি থাকিব? দাদাৰ ফোন লোৱা। হেল্ল' বাবা। কি কলি? যাবলৈ ওলাইছে সি। তই আছ নহয় ভালে? তাক লাগে, দিছো ৰ। ঐ, এইটো ধৰচোন অলপ। মই নোৱাৰো দেই। আৰে ধৰ না, মই নোৱাৰো। বেছি ওজন নহয় নহয়। মই নোৱাৰো বুলি কৈছো ধেত্তেৰি, ধৰ না এইটো। ঠিক আছে, দিছো। ধেত, ল দাদাৰ ফোন, কথা পাত। দাদা ক। মই গৈ আছো। নাই তই চিন্তা নকৰিবি। নাই, হোষ্টেল পোৱা নাই, বাদলৰ লগত থাকিম। ৰাখিছো, তই চিন্তা নকৰিবি। সৰু বোপা হলনে তোমাৰ? হৈছে। আহা, ৰিক্সাখন ৰখি আছে। ব'লক। বেগটো ময়ে লওঁ। হ'ব। মা, আহিছো দিয়া। ভালকৈ থাকিবি। ঐ মাইনী, যাওঁ, উৎপাত কৰি নাথাকিবি। মা, আহিলো। যা বাবা। কি কলি? হা? মই নাচি ভাল পাওঁ। নাচি ভাল হয়। পাওঁ? নাচ। হ'ব। তোৰ নাম কি? নমস্কাৰ, মোৰ নাম সুনন্দ ৰাভা। মোৰ ঘৰ বকুত। মই কিতাপ পঢ়ি ভাল পাওঁ, বিশেষকৈ উপন্যাস পঢ়ি ভাল পাওঁ। আৰু তই কোন হয় বে? নমস্কাৰ, মোৰ নাম সাগৰ বৰুৱা। মই বালিজান হায়াৰ ছেকেণ্ডেৰীৰ পৰা আহিছোঁ। মই কবিতা পঢ়ি ভাল পাওঁ, বিশেষকৈ মোৰ প্ৰিয় কবি হীৰেণ ভট্টাচাৰ্য। আৰু মই লিখিবলৈকো চেষ্টা কৰিছোঁ। ই তেলাইছে বে। এই লেবেল দিব আহিছ? হা, লেবেল দিব আহিছ? কবিতা এটা মাত। তুমি কণ কণ নিয়ৰৰ কণা, দুবৰীৰ বুকুত পৰি সেমেকুৱা ধৰা, নসৰিবাচোন এটুপ এটুপকৈ অলকানন্দা হৈ বৈ আহানা সাগৰৰ বুকুলৈ। হ'ব, কবিতা বন্ধ কৰ।
হাই বেবি। আজি কিন্তু তোমাক বিন্দাস লাগিছে। ৰাহুল, মই কিমান বাৰ কৈছো এইবোৰ মোৰ ভাল নালাগে বুলি। মানে মানে এনেদৰে বাধা গুচি আনক দিগদাৰ দিয়াটো। তে তুমি কি ভাল পোৱা? সদ্যহতে মোৰ সন্মুখৰ পৰা আঁতৰি দিলেই ভাল পাম। অ'কে, তুমি ভাল পোৱা কাম মই নকৰিম প্লিজ। আহা কি চাওনি, মাই গড। ঐ মোকো যদি তেনে চাউনিৰে চালেহেঁতেন। কি কৰিলিহেঁতেন? এই কি কৰিলোহেঁতেন? কি কৰিলোহেঁতেন? তোৰ দৰে কবিতা লিখিব নোৱাৰিলেও কিবা এটা নিশ্চয় কৰিলোহেঁতেন। হাঁহিলি যে? নাহাঁহি কি কৰিবি ক? ঐ ঐ বল। চালা ভাগ্যই বেয়া নহয়, মুখখনে নেদেখিলো। ঐ বল। হেই ঐ হিৰো, মোক মাতিছে। এইফালে। কওকচোন। এই হিৰো নহয়, কবি হয়নে নহয়? আৰু ই জিকা। আমাক কিয় মাতিছে? এই কবিতা লিখি ছোৱালীক ইমপ্ৰেছ কৰিব বিচাৰিছো হা? কলেজত হিৰো হ'ব বিচাৰিছো? এইবিলাক পলিচি ইয়াত নচলিব, বুজিলি? চাওক, মই কবিতা ভাল পাওঁ আৰু সেইকাৰণে ইমপ্ৰেছ কৰিব সুবিধা পায় কবিতা গাইছো। প্ৰতিভা থাকিলে প্ৰকাশ কৰাটো একো ডাঙৰ কথা নহয়। আবে তই বয়সতকে বেছি বকিছ বে। মই সঁচা কথাটোহে কৈছো। এই সঁচা কথা কোৱাৰ আগতে সঁচা কথাটো জানি ল। কলেজত তহঁতৰ কবিগিৰি নচলিব। যা। হাই, তোমাকেই কৈছো। মই বৃষ্টি শইকীয়া। আৰু মই জানো, সাগৰ বৰুৱা। কবিতা তোমাৰ প্ৰিয় বিষয়। প্ৰিয় কবি হীৰেণ ভট্টাচাৰ্য। হয়, কবিতা মই বৰ ভাল পাওঁ। কোনোবাই হেনো তোমাৰ কবিতা শুনি বলিয়া হৈ গৈছে দেই। যা। এওঁ মোৰ লগৰ প্ৰাপ্তি। হেল্ল'। হাই। নমস্কাৰ। কালি আপুনি মানে তুমি বেয়া নাপাই যদি মই আপোনাক তুমি বুলি ক'ব পাৰো নহয়? পাৰি কেলৈ নোৱাৰি, একেই ক্লাছৰে যেতিয়া। থেংক ইউ। বাৰু কালি আপুনি মানে তুমি বাৰান্দাদি গৈ থাকোতে এটা সৰু এক্সিডেণ্ট সৰু সুৰা, এই ধৰা কাৰোবাৰ লগত তুমি খুন্দাও খাব পাৰা। হয়। পিছে তুমি কেনেকৈ? তাৰ মানে খুন্দা খোৱা ব্যক্তিজন তুমিয়ে। পিছে নামটোহে নাজানিলো। মই বাদল দাস। মই কিন্তু কবিতা চবিতা লিখিব নাজানো দেই। এক মিনিট আমাৰ লগৰ এজনক এতিয়াও চিনাকি কৰি দিয়া হোৱাই নাই। এয়া জিন্তু। নমস্কাৰ। আপোনাৰ কবিতা সঁচাকৈ ভাল লাগে দেই। তুমি কণ নিয়ৰৰ কণা, দুবৰিৰ বুকুত পৰি হেমে কোৱা ধৰা। হে ভগৱান, মোকো যদি এনেকৈ কবিতা লিখাৰ শক্তিকণ দিলা হয়, এনেকৈ কিমান ধুনীয়া ধুনীয়া ছোৱালী আহি। হেল্ল'। ই কবিৰ অলপ বেছি হৈছে নেকি? কুকুৰ কবি ওলাইছে।
ঐ তোমালোকে এইবোৰ কি কৰিছা তোক কিয় লাগে আমি কি কৰিছো আগতে শুনিছিলোহে এতিয়া কিন্তু নিজ চকুৰে দেখিলো চুপ চোৱা এইবোৰ বেয়া কথা ভালে ভালে কৈছো এইবোৰ বন্ধ কৰা ঐ চুপ বুলি কৈছো চুপ কাক কবি প্ৰিন্সিপালক তো যা বাপেৰক মাতি আন মই কোন হৈ চিনি পাইছ ৰাহুল হয় ৰাহুল ৰাহুল মোৰ নাম হট মই জানো নহয় তুমি মোক ভাল নোপোৱা ভাল পালে জানো ফোন এটা নকৰাকৈ থাকিব পাৰা কতা দিনটোতো লগ পাই থাকো বাকী থাকিল ৰাতিটো ৰাতিৰ পিছতে পুৱা আকৌ কলেজত লগ পাওঁৱেই দেখোন এই ৰাতি শুনাচোন যোৱা তুমি মোক নামাতিবা বুজিবলৈ চেষ্টা কৰাচোন ৰাতি যদি তোমালৈ ফোন কৰোঁ তোমাৰ মা দেউতাই গম পাব তোমাৰ মা দেউতাই গম পালে তোমাক যদি আঙলৈ বিয়া দি দিয়ে কাষলে আহা এই চকুলে চোৱা এই হাততে ধৰা না কাষলে নাহাদো চকুতে ৰোৱা লাজ লবলে দিয়া ছুটি খোজতে হেলাজ দোলাতে আজি কিয়নো জোকাই এই কাষলে আহা এই চকুলে চোৱা এই হাততে ধৰা না কাষলে নাহাদো চকুতে ৰোৱা লাজ লবলে দিয়া চুৰি কৰা বুলি ৰখিয়া নাৰাখিলো হিয়া কৰিলা চুৰ চুৰি কৰা বুলি ৰখিয়া নাৰাখিলো হিয়া কৰিলা চুৰ মন হেৰুৱালো মন বিচাৰি পালো মন তোমাতে বিভোৰ কি যে অনুৰাগতে মন হয় বলিয়া 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 এই কাষলে আহা এই চকুলে চোৱা এই হাততে ধৰা না কাষলে নাহাদো চকুতে ৰোৱা লাজ লবলে দিয়া এই সময়ে গোৱা গান অতীততে দিন সময়ে ৰচা এই সময়ে গোৱা গান অতীততে দিন সময়ে ৰচা বুজা নুবুজাৰে প্ৰণয়ে গঢ় ললে আজি হলেহি সঁচা সপোন তোমাৰে মোৰে ৰঙীন ধুনীয়া 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 এই কাষলে আহা এই
চকুলে চোৱা এই হাততে ধৰা না কাষলে নাহাদো চকুতে ৰোৱা লাজ ল'বলে দিয়া ছুটি খোজতে এলাজ দোলাতে আজি কিয়নো জোকাই এই কাষলে আহা এই চকুলে চোৱা এই হাততে ধৰা ই লাভ ইউ বুলি কয় বুকুৱে জানা মন তোমাৰে ভৰা ইমান ধুনীয়া সপোনটো দিলে নহয় নষ্ট কৰি এই এই মোবাইলডাল বজাই পেলাই আনৰ সপোন নষ্ট কৰি আছো ন সাগৰ এই সাগৰ সাগৰ এই হা হা হেল্ল' গুড মৰ্ণিং গুড মৰ্ণিং কি হ'ল এতিয়ালৈকে উঠাই নাই নেকি এভৰিডে ইজ নট চানডে না সেই বুলি কথা এটাৰ কাৰণে ফোন কৰিছিলো কোৱাচোন আজি কি কৰি আছা কি কৰি আছা মানে মানে আজি দিনটো কি কামত ব্যস্ত আছা বিশেষ নাই এই ধৰা কাপোৰ কানি তেতিয়াহ'লে এটা কাম কৰিবা হলত মেটিনিছত 3 ইডিয়টছ লগাইছে চিনেমা নাই নাই চাওঁ মোক দে ফোনটো মোক দে না কথা পাত তই হেল্ল' বৃষ্টি গুড মৰ্ণিং মৰ্ণিং চৰ্ণিং বাদ দিয়া আগতে কোৱা চিনেমা চাবা নেকি চাম বুলি ভাবিছিলো কিন্তু আগতে কোৱা প্ৰাপ্তিয়ে চাবনে নাচায় কিয় তাই চালেহে তুমি চাবা নেকি নাই নাই মানে কথাটোহে কৈছো চাব ঠিক আছে তেতিয়াহ'লে তুমি চিন্তা কৰিব নালাগে সাগৰ তাৰ দায়িত্ব মোৰ ঠিক আছে হ'ব হাই চিনেমা অনুৰাগে বুমাই নিয়ে
আজি সি সাৰি যাব নোৱাৰে ঐ তই ইটোক চম্ভালিবি আৰু তই কলেজৰ গেটৰ আগত থাকিবি প্ৰিন্সিপাল আহিলে খবৰ দিবি প্ৰিন্সিপালৰ চিন্তা তহঁতে কৰিব নালাগে হ'ব যা কি হ'ল আজি কবি যে অকলে ভালেই হৈছে চৰি চৰি হা তই তই মোক বহুত জ্বলাইছ বুজিছ কিয় মাৰিছে আপুনি মোক কিয় মাৰিছে কিয় মাৰিছে আপুনি তাক তই বহুত জ্বলাইছ কি হৈছে এইবোৰ বহুত জ্বলাইছ তই কি হৈছে হা হয় সাগৰ কি হ'ল তোৰ अबे दूसरा भी हाजिर बोल হয় কি হৈছে হা কি হৈছে হয় 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 কি হৈছে কিয় মাৰিছ হা আৰে হয় হয় আৰে প্ৰিন্সিপাল আহিছে প্ৰিন্সিপাল প্ৰিন্সিপাল তোৰ আজি দিন ভাল তোক পিছত চাম এই বল চলিত বছৰৰ অপাৰ সফলতাৰ পাছত দৰ্শকৰ শুভাশিসেৰে অহা নাট্যবৰ্ষত ব্ৰহ্মপুত্ৰ থিয়েটাৰ 9 সাজেৰে 9 ৰূপেৰে এক বলিষ্ঠ নাট্য সম্ভাৰ আৰু এটি বলিষ্ঠ নাট্যদল লৈ ব্ৰহ্মপুত্ৰ থিয়েটাৰ সঁচাক সঁচা আৰু মিছাক মিছা বুলি ক'বলৈ মানুহৰ সাহস থাকিব লাগে দেউতা চকুত ৰংচঙীয়া চশমা পিন্ধি পৃথিৱীখনক চালে পৃথিৱীখনৰ আচল ৰং দেখা পোৱা নাযায় তিনিখন ভিন্ন সুৰী নাট জনপ্ৰিয় নাট্যকাৰ মুকুটমণি শইকীয়াৰ ৰচনা পৰিচালনাৰে মহাযুদ্ধ যশস্বী পৰিচালক মুনীন বৰুৱাৰ ৰচনা পৰিচালনাৰে অবাক পৃথিৱী জীৱনত তিনিআলি চাৰিআলিবোৰত যদি সঠিক সিদ্ধান্ত ল'ব নোৱাৰো তেতিয়াহ'লে ভুল বাটেৰে গৈ কোনোবা বেলেগ পৃথিৱীত ওলাবিগৈ বেলেগ পৃথিৱী মানে অবাক পৃথিৱী অসম্ভৱ অংকত মই ইমান কেঁচা নহয় যে সাধাৰণ যোগ বিয়োগত ভুল কৰি কোনোবা বেলেগ বাটেৰে গৈ তিনিআলি চাৰিআলিৰ ৰাস্তা ভুল কৰিম পান এখন অগতানুগতিক সংগীত মধুৰ ৰোমান্টিক নাট প্ৰেম আৰু ভালপোৱাৰ মাজত প্ৰয়োজনীয়তাৰ কথা নাথাকে সুন্দৰ পৃথিৱীৰ ৰঙীন সপোনবোৰক লৈও মানুহ জীয়াই থাকিবলৈ শিকিব লাগে তাৰমানে তুমি ভাবা নেকি বাস্তৱক উপেক্ষা কৰি আমি ৰংচঙীয়া সপোনেৰে জীয়াই থাকিব পাৰিম ব্ৰহ্মপুত্ৰ থিয়েটাৰ মৌলিক নাটকেৰে নিৰ্মল বিনোদন
जुड़ का झटका है जोर से लगा अरे लगा हे चलो দে এই কি কৰিছ এইবিলাক ওয়াও কবিতা বঢ়িয়া মইতো ভাবিছিলো তই কবিতা কি বস্তু পাহৰিয়ে গলি হওক দেচোন সুপ্ত হৃদয়ত এতিয়াও জাগ্ৰত হৈ আছে কবিতা হ'ব হ'ব তোৰ লেকচাৰটো বন্ধ কৰ আৰু মোৰ বহিখন দে লেকচাৰ বন্ধ নহয় আৰম্ভহে ঐ কথা এটা কচোন তোৰ বাৰু আৱৰণ খুলি হৃদয় জোৰাবলৈ মন যোৱা নাই নে এখন যুদ্ধই কিন্তু তাৰ প্ৰমাণ দিলে হ'ব হ'ব এতিয়া বহিখন দে বৃষ্টি দে হেল্ল' বৃষ্টি অ কি কৰি আছা নাই এনেই আছো আজি কবিয়ে কবিতা লিখিছে কি কবিতা মই আকৌ ভাবিছিলো তুমি কবিতা লিখিবলৈ পাহৰিলাই নেকি নাই নাই এতিয়া কোৱা আবেলিলে কি কৰি আছা তেনেকুৱা একো বিশেষ নাই কিয় কোৱাচোন তেতিয়াহ'লে আবেলি 4টা বজাত ওলাই থাকিবা 4টাত কি ৰেটিং এই ছোৱালীবোৰক যে কোন ভগৱানে বনাইছিল কবই নোৱাৰে ৰ ভগৱানকে সুধি চাওঁ দে মোবাইল দে না ভগৱান বা ক'ত আছে পাওঁ না নাপাওঁ হেল্ল' প্ৰাপ্তি ভাল ভাল আপোনাৰ ভাগ্য খুব ভাল আপোনাৰ ভাগ্য ভাল যদিও কিছুমান দুৰ্ঘটনাৰ যুগ আহিব পাৰে নাই নাই চিন্তা কৰিব নালাগে আপোনাৰ শুক্ৰ দ্বিতীয়ত থাকিলে কিছুমান ধৰক আহুকালৰ পৰা ৰক্ষা পাবলৈ আপুনি এটা কাম কৰিব পাৰে এভাগ শনিচৰিত পাঠ কৰোৱাৰ ব্যৱস্থা কৰক তাৰপিছত একো সমস্যা আহিব নালাগে ভাল ভাল তোমাৰ হাতখন খুবেই ভাল তুমি সৈন্যবাহিনীতহে যাব লাগিছিল চাও 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 তোমাৰ হাতখন দিয়াচোন দিয়া তোমাৰ বিবাহটো অলপ পলমকৈ দেখা তেওঁৰ বিবাহ কিন্তু আগতে হয় ব'লা ক'ত গ'লে এইটো এইখিনিতে বহি আছিলে ইয়াৰ আজি পিঠি ফালি দিম বাপ্পে বল 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 তোমাৰ বিবাহটো অলপ পলমকৈ দেখা তেওঁৰ বিবাহ কিন্তু আগতে হ'ব কি হ'ল কি চিন্তা কৰি আছা নাই একো চিন্তা কৰা নাই কাৰ বিয়া কেতিয়া হ'ব তাকে জানিবলৈ হ'বলৈ ইয়ালৈ আহিছিল সেইখিনি কথা মোক সোধা হ'লে মই ক'লোহেঁতেন নহয় সকলো সময়তে ধেমালি কৰি নাথাকিবাচোন মই ধেমালি কৰা নাই ধেমালি কৰিছে সেই পূজাৰীহঁতৰ দৰে মানুহবিলাকে জানানে আজি এটা ক'ব কাইলৈ তুমি যদি পূজা পাতল সৰহকৈ দিব পাৰা তেতিয়াহ'লে তোমাৰ ভাগ্যখনেই সলনি কৰি দিব এইবিলাক মানুহৰ কথাত ধৰি থাকি একো লাভ নাই হ'ব পূজাৰীয়ে যিয়েই নকওক বিয়া মই কেৱল তোমাকেই পাতিম হ'ব বৌয়ে তোমাক আমাৰ ঘৰলৈ ভাত খাবলৈ মাতিছে হয় নেকি ব'লা এতিয়া নহয় কাইলৈ কাইলৈ গ'লেও হ'ব ব'লা এতিয়া যাওঁ ব'লা
আহা বহা বৌ অ বৌ বৌ অ গৈছো বৌ এয়া সাগৰ নহয় জানো নমস্কাৰ নমস্কাৰ ময়ো জানো এয়া সাগৰ মাজনী ডাঙৰক নাম ধৰি মাতিব নাপায় পাহৰিছিলো চৰি তুমি পিছে মোক সাগৰ বুলি মাতিলেই হ'ব দেই তাই বৰ দুষ্ট হৈছে আহা আহা বহা বৌ মই আজি নবহো বুলি আহিছিলো মাত এষাৰ দি যাম বুলিহে হ'ব বেছি কৰিব নালাগে বহা তুমি বহিব লাগিব নহলে কিন্তু মই তোমাক নামাতো হয় নেকি তুমি অলপ বহা দেই তাইৰ লগতে কথা পাতা হ'ব বৌ তুমি হাত মুখ ধুবানে নোধোঁ তেতিয়াহ'লে তুমি বহ মই ড্ৰেছ চেঞ্জ কৰি আহোঁগৈ যোৱা বেবী আংকুলক দিগদাৰ নকৰিবা দেই আহা তুমি মোৰ ওচৰতে বহা কি নাম তোমাৰ মোৰ নাম ববী তুমি ফ্ৰেছ হ'লা অ বৌ এতিয়া কোৱা কি সহায় কৰি দিব লাগে তোমাক তুমি সাগৰক চাহখিনি দি আহা তেতিয়ালৈকে মই ভাতৰ যা যোগাৰ কৰোঁ অ বৌ দাদা ওলাই যোৱা কিমান সময় হলো মাছ আনিব বোলে ওলাই যোৱা বহুত সময় হ'ল কৰবাত কথা পাতি আছে চাগে কথা পাতিলেতো আৰু অন্য একো নালাগে যোৱা তুমি সাগৰক চাহখিনি দি আহা বেবী আংকুলক আমনি কৰি আছা নেকি নাই কৰা দাদা আহিলা পাপা আহিলা চোৱাচোন আমাৰ ঘৰলৈ কোন আহিছে কোন বা দাদা নমস্কাৰ নমস্কাৰ বহকচোন বহক তুমিও বহা দাদা প্ৰথমতে মুখ হাতখন ধুই ল'ব লাগিছিলে চাহ অকণ খাব লাগে নহয় হ'ব মুখ হাত পিছে পৰেও ধুম এতিয়া চাহ কাপ দিয়া হেৰা চাহ কাপ ঠাণ্ডা হ'ব তুমি খোৱা অ হয় ৰবা তোমাৰ ঘৰত কোন কোন আছে সেইটোহে নাজানিলো অ ঘৰত মা আৰু ভণ্টি আছে দাদা বেংগলোৰত থাকে আৰু দেউতা কাৰ এক্সিডেণ্টত ঢুকাইছে চৰি দেই বেয়া নাপাবা এয়া লোৱা হেৰা চাহ খোৱা ঠাণ্ডা হ'ব হয় ৰবাচোন তোমাৰ বিষয়ে জানিলো তোমাৰ ঘৰখনৰ বিষয়ে জানিলো কিন্তু তোমাৰ বিষয়ে জানিব লগা কথা এটাহে নাজানিলো মানে নুবুজিলো মানে পঢ়া শুনাৰ পিছত কি কৰিম বুলি ভাবিছা গ্ৰেজুৱেশ্যন কমপ্লিট কৰি চিভিল ছাৰ্ভিচৰ পৰীক্ষা দিম বুলি ভাবিছো ভাল কথা বৰ ভাল কথা চাহ খোৱা অ ৰবাচোন তোমাৰ গাঁওখনৰ নাম কি বুলি ক'লা নয়নপুৰ কি হল মানে দাদালে চোৱাচোন সাগৰে এতিয়াও চাহকণ খাবই পৰা নাই তুমি মাতি আনাচোন ৰবা মই আগতে পাচলিখিনি কাটি লওঁ তেতিয়ালে আৰু চাহ হৈ নাথাকে বৰফ হৈ যাব এদিন বৰফুৱা চাহ খালে একো নহয় দিয়া যাক ভাল পায় তাৰ ককায়েকক জনাটোতো দৰকাৰ সাগৰ খোৱা হ'ব বৌ ওৰা তোমালোকৰ ফালে খেতি কেনে হয় হে ভালেই বিশেষকৈ ধান খেতি খুবেই ভাল হয় কথাই পাতি থাকিবনে খাবলৈকো দিব খোৱা আমাৰ ইয়াত লোকেল বুলিবলৈ একোৱেই নাই চব বাহিৰৰ হাৰেৰে ডাঙৰ কৰা খোৱা কি চাই আছা ভাত ঠাণ্ডা হ'ব তুমি বাওহতীয়াভাৱে লাজ কৰিছা ন নাই লাজ কৰিব নালাগে বাওহতীয়া মানুহবিলাক ভাগ্যৱান ধৰা সুৰেশ ৰাইনা অমিতাভ বচ্চন কথাই চুবাই থাকিবনে ভাতো খাব তুমি মোক কেৱল কথা চবাই থকাটোহে দেখা দিয়া আৰু কি আছে দিয়া
বাও বাও হাত ভাগ্যৱান ভাগ্যৱান হয়। মোক বাওঁহতীয়া সজোৱাৰ পুতক কিন্তু এদিন মই তুলিমেই। ঐ ইমান হাঁহিছ কিয়? ইমান হাঁহিব নাপায়। কথাতেই কয় নহয় হাঁহিয়ে বিঘিনি আৰু হেৰিয়ে লক্ষী আনে বুলি। এই কিহে লক্ষী বুলি ক'লা? আকাশদাৰ ফোন। হেল্ল' দাদা। অঁ হয় নেকি? অঁ ঠিক আছে। অঁ মই কাইলৈ আহি যাম। মই কাইলৈ পিছবেলা ঘৰলৈ যাব লাগিব। দাদা আহি আছে। তাৰমানে কাইলৈ তই ঘৰলৈ যাবি? অঁ কাইলৈ নগ'লে নহ'ব। পৰহিলৈ দাদাৰ কাৰণে ছোৱালী চাবলৈ যাব লাগিব। ফাইনেল পৰীক্ষালৈ কিন্তু বেছি দিন নাই দেই। লোকৰ মন বেয়া লাগিলে আমাৰো যদি কোনোবা থাকিলেহেঁতেন। কি হেই, হেই, ৰ'বা, তোমাক তাক নামাৰিবি দেই। হেই, মিস্ত্ৰী চৰি 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 কাণত ধৰিছো। বল বল আগৰ কিবা সকামত আহিছে নেকি? হয় ছাৰ, এই দুটা মোৰ ল'ৰা ছোৱালী। ইহঁতৰ পঢ়া শুনাবিলাক দিনে দিনে খুবেই বেয়া হৈ গৈছে। কিয়? সাধাৰণতে ইহঁতৰ মানে কিনো কম আৰু পৰীক্ষাৰ ৰিজাল্টো বেয়া হৈ গৈছে। গতিকে মই ভাবিছো আৰু আপুনি যদি আপোনাৰ অকমান বহুমূলীয়া সময় উলিয়াই ইহঁতৰ পঢ়া শুনাখিনি চাই দিলেহেঁতেন তেতিয়া বৰ উপকাৰ কৰা ঠিক আছে, হ'লহেঁতেন। হ'ব বাৰু। কেতিয়াৰ পৰা পঢ়াব লাগিব? অহা মাহৰ পৰা পঢ়ালেই হ'ল ছাৰ। 1 তাৰিখৰ পৰা নহয় জানো? হয়। ঠিক আছে। কি নাম মাজনী তোমাৰ? শ্ৰী ৰীমাশ্ৰী ডেকা। হা? শ্ৰী ৰীমাশ্ৰী ডেকা। কোন ক্লাছত পঢ়া? ক্লাছ 2। ক্লাছ 2। ভাইটি তোমাৰ? শ্ৰী ভাস্কৰজ্যোতি ডেকা। তুমি কোন ক্লাছত পঢ়া? ক্লাছ 5। ক্লাছ 5ত। তোমালোকে এতিয়া টিউচন কৰিবলৈ 1 তাৰিখৰ পৰা আহিব লাগিব দেই। তই ঘৰটো উলিয়াব পাৰিবিতো? হ'ব, চিন্তা কৰিব নালাগে। ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা শিক্ষক যেতিয়া মানুহে চিনি নোপোৱাৰ কাৰণেই নাই। অ' দাদা, মায়ে পচন্দ কৰা ছোৱালীজনী যদি তোৰ মনে বিচৰাৰ দৰে নহয়, বেলেগ হয়, তেন্তে তই কি কৰিবি? মোৰ মনে নকয় যে মাৰ পচন্দ বেয়া হ'ব। তই ঠিকেই কৈছ দাদা। আমি হঠাতে এনেকৈ গৈ ওলালে জানো ভাল হ'ব? সেইটোৱেতো আচল কথা। এনেকে হঠাতে ওলালে হ'বলগীয়া বৌজনীক আচল ৰূপত দেখিম। কথা সোধোতে কিন্তু লাজ নকৰিবি। যি সুধিবলগীয়া আছে সুধি পেলাবি। বেছিকে সুধিলে নীলাজ বুলি নাভাবেতো। নাভাবে নাভাবে। অ' দাদা শুনচোন, এই মানুহজনক সুধিলে ভাল হ'ব নেকি? সুধচোন। দাদা শুনকচোন, আপুনি বাৰু সত্যনাথ বৰুৱাদেৱৰ ঘৰটো চিনি পায় নেকি? ৰিটায়াৰ্ড শিক্ষক হয় ৰাষ্ট্ৰপতি পুৰস্কাৰ পাইছে। হয় হয় তেওঁ আমাৰ একে লগৰে শিক্ষক আছিল, বৰ ভাল শিক্ষক। হয় নেকি? পিছে কিবা কাম লৈ ওলাইছা? হয় মানে নহয়, এই হ'ব হ'ব মিটিঙলৈ মাতিবলৈ আহিছা। পিছে মই এই মিটিং চিটিং এৰিলৈ বুজিছা, যাবলৈ মন যায়, পিছে নোৱাৰা হলো। এই বোলো কথা এষাৰ আছে নহয়, মাতিলে ৰণলৈও যাবা, নামাতিলে ভোজলৈও নাযাবা। পিছে তোমালোকৰ নিচিনা ডেকা ল'ৰা আহিছা যেতিয়া যাব পাৰি। আচলতে দাদা বৰুৱাদেৱৰ ঘৰটো। আচ্ছা সেইটো কথা, এই সৌ যে ঘৰটো দেখিছা সেইটোৱে ঘৰ। কিন্তু পথাৰৰ মাজেৰে গাড়ীয়ে মানুহে বাৰু কেনেকৈ যাম? নাই নাই সেইফালেদি যাব নালাগে, বা যাবাই বা কেনেকৈ। এই সৌফালেদি গৈ এডাল ডাঙৰ গছ পাবা আৰু সেইখিনিতে ঘৰটো। তেনেহ'লে ধন্যবাদ দাদা, আমি গৈ থাকোঁ। দাদা ব'ল আমি গৈ থাকোঁ। ব'ল। এক্সকিউজ মি, অলপ মাত দিবচোন। মোক কৈছে নেকি? হয় কওকচোন। এইখিনিতে এজোপা গছ আছে নেকি বাৰু? গছ মানে বৰগছৰ কথা কৈছে নেকি? হয়। গছডাললৈ আৰু কিমান দূৰ আছে হে? অকণমান আগত যে সেই কেঁকুৰিটো আছে, ঘূৰিলেই পাই যাব। বাৰু ধন্যবাদ।
কিন্তু ভাল হোৱা নাই বল দিনৰ পোহৰ ৰং চুমীয়া চিৰি বিস্তু য'তে বাঘৰ ভয় তাতেই ৰাতি হয় বোলো কথাষাৰ সঁচা ৰাম 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 ছাৰ! ভাল ঐ ছাৰ নমস্কাৰ নমস্কাৰ আপুনিতো আগতে মোক খুব পিটিছিল পিটিছিলো এই ভাল মানুহ হবৰ কাৰণে তোকেই মদাহী হবৰ কাৰণে নহয় ভালেই হওক বা বেয়াই হওক কিবা এটা হলো নহয় ছাৰ বৰ ভালডাল মানুহ হলি এইটো পৰা খাবলৈ শিকি জগতত নোহোৱা কামটো কৰিলিগৈ তাৰমানে আপুনি ছাৰ মোক পিটি পিটি মদাপিহে বনালে গতিকে এতিয়া 10 টকা এটা দিয়ক 10 টকা 10 টকা দিয়ক মোৰ তাত পইচা নাই যি আছিল বজাৰ কৰি শেষ কৰিলো কি বজাৰ কৰি শেষ কৰিলে এইটো কি এইটো ছাতি এই কি কৰ ৰাম 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 এইটো নিমখ এইটো টৰ্চ ৰাতি জ্বলে ন জ্বলে ঠিক আছে ছাৰ গুড নাইট গুড নাইট গুড নাইট কথা নিধ গুড নাইট দিবলৈ আহিছ এইজনী মোৰ সৰু ছোৱালী পল্লৱী নমস্কাৰ মা তুমি এতিয়া ভিতৰলৈ যোৱা এওঁলোকৰ কাৰণে বাইদেউক চাহ আনিবলৈ দিয়া দেই হ'ব দেউতা তোমালোকে এনেকে যে হঠাতে আহি ওলাবা আগতে জানিলে ভাল আছিলে আমি আচলতে আমি আমাৰ লগৰ ল'ৰা এজনৰ ঘৰলৈ গৈছিলোঁ বোলো ইমান দূৰ আহিলো যেতিয়া আপোনালোকৰ ঘৰতো এবাৰমান সোমাই যাওঁ ভালে কৈছা নহয় ভালে জানো, কৈছা কওকচোন। পিছে হেৰি নহয় মাৰ গা কেনেকুৱা মাৰ বৰ্তমান ভালেই পিছে তুমি কেইদিনমান থাকিবা নহয় জানো হয় কেইদিনমান থাকিম বুলি ভাবিছোঁ দাদাই 2 মাহৰ ছুটী লৈ আহিছে গতিকে একে অহাতে তোমালোকৰ যেতিয়া আপত্তি নাই আমিতো ভালেই পাওঁ তোমালোকে চাহ খোৱা মই অলপ ভিতৰৰ পৰা আহোঁ দেই ঠিক আছে হ'ব চাহ খাওক বৌ আপুনি আমাক চাহ খাবলৈ দি কলৈ পলাব বিচাৰিছে বহক দাদাকতো আপুনি আগতে দেখা নাই আজিহে দেখিছে লগতো পোৱা নাই আজিহে পাইছে গতিকে একোনো সুধিবলগীয়া নাইনে মানে পচন্দ অপচন্দ মা দেউতাৰ পচন্দই মোৰ পচন্দ মা দেউতাই মোৰ বাবে নিশ্চয় ভালেই চিন্তা কৰিব গতিকে বিয়া পাক্কা তেতিয়াহ'লে বিয়া পালেহি দাদাৰ বিয়াৰ পাছত তেতিয়াহ'লে প্ৰথমে কেৰিয়াৰৰ কথা আহি পৰিব অন্ততঃ ঘৰত কথাটোতো উলিয়াব পাৰিবা কেৰিয়াৰ ঠিক হোৱাৰ পিছতহে বাকী কথা তাৰমানে দাদাৰ বিয়ালৈ মই যাব নালাগে নেকি কিয় নাযাব বাৰু প্ৰাপ্তি কোৱা ৰাহুলহঁতে বাদলক ধৰি লৈ গৈছে সিহঁতে তোমাক বিচাৰি আহিছে কি হৈছে ৰাহুলহঁতে বোলে বাদলক ধৰি লৈ গৈছে দেখিছ
কলিজা মই মানি গৈছো তই মোৰ এৰিয়াত মোৰ আড্ডাত মোৰ জেগাত মোৰ আগত থিয় হৈ আছ আপোনাৰ কাজিয়া মোৰ লগত বাদলক কিয় ধৰি আনিছে শুন বাঘক যেতিয়া চিকাৰ কৰিবলৈ হয় ছাগলী এটা বান্ধি থয় ৰাইট আৰু সেই ফৰ্মুলাটো ময়ো এপ্লাই কৰিম তেতিয়া মই আহিছোতো এতিয়াতো বাদলক এৰি দিয়ক ঠিক আছে ঠিক আছে মই বাদলক এৰি দিম কিন্তু এটা তই মোৰ লগত পাঞ্জা খেলিব আৰু তই যদি জিকি যাও আৰু যদি তই হাৰি যাও ডান ডান আহিছো ঐ ইমান অধৈৰ্য নহবিচোন তই নহলে কেইদিনমানৰ কাৰণে ঘৰলৈ যা সিহঁতে কেতিয়া কি কৰে কোনো ঠিক নাই ঘৰলৈ যোৱাটোৱে ভাল হ'ব আৰু তাৰ আগতে থানালৈ গৈ এন্ট্ৰি এটা দি থোৱা ভাল হ'ব বিয়ালৈ বেছি দিন নাই আৰু কাম বনবোৰ কৰি আছে হ'ব হ'ব তই যা বাকী যি কৰিব লাগে মই কৰিম বিয়া কেতিয়া বুলি ক'লি এই বুধবাৰ গৈ অহা বুধবাৰে
দাদা সাগৰ বৈৰক চাবি আজিৰ পৰা বৈৰৰ দায়িত্ব তোৰ দাদা এয়া তই মোক কি দায়িত্ব দি গলি দাদা सांस गली देवे देवर जी समझा ले बे ससुराल गंडा फूल एक मिनिट प्लीज মিষ্টি তোমালোকে যে মোৰ ফোন উঠোৱা নাই তোমালোকে মানে সাগৰলৈও ফোন কৰিছো সিও উঠোৱা নাই আৰু তোমালে কৰিছো তুমিও মোলৈ ফোন কৰিছিলা ও সৰি 3 মিছ কল আচলতে কোৱাচোন কি হৈছে আজি ইমান দিন হ'ল সাগৰক লগ পোৱা নাই ফোন কৰিলেও ৰিং কৰি কৰি কাট খাই যায় কোনো ৰেছপন্ডই নাই ধৈৰ্য ধৰাচোন তুমিতো সকলো জানাই সি ককায়েকক কিমান ভাল পাইছিল আকাশলে তাৰ ককায়েক কম বন্ধুহে বেছি আছিল কিন্তু হ'ব হ'ব সকলো ঠিক হৈ যাব ভগৱানৰ ওপৰত বিশ্বাস ৰাখা বৃষ্টি উঠা ভাত খাব নালাগে জানো মই নেখাও বৌ মোৰ ভোক লগা নাই তোমালোকে খোৱা গৈ যোৱা উঠা উঠা এনেকৈ নোখোৱা নেমেলেকৈ বিচনাত শুই থাকিলে কিবা লাভ হ'ব জানো উঠা ইফালে কলেজলৈও যাব লাগে পৰীক্ষালৈওতো বেছি দিন নাই তুমি উঠা হাত মুখ ধুই লোৱা মই ভাত ঠিক কৰো হা উঠা হেল্ল' সাগৰ সাগৰ তুমি ইমান দিনে মোৰ খবৰ এটাও কিয় লোৱা নাই সাগৰ সাগৰ তুমি কিয় এনেকুৱা কৰিছা সাগৰ তুমি মই তোমাক শেষবাৰৰ বাবে লগ পাবলৈ আহিছো বৃষ্টি তুমি এইবোৰ কি ধেমালি কৰিছা এনেকুৱা ধেমালি নকৰিবা নকৰিবা ধেমালি মই কৰা নাই মই সঁচা কথাটো কৈছো মই তোমাক ভাল নাপাওঁ তুমি মোক পাহৰি যোৱা
কৰিবলগীয়া একোৱেই নাথাকিল। মই মৰি যোৱাই ভাল হ'ব। বলিয়া হৈছে নেকি তুমি? মই বলিয়া হৈছো। মই বাচি থাকি একো লাভ নাই। মই বলিয়া হৈছো মই। তোমার রোদারিতে ধুনিয়া হয় দিন তোমার জোনা কেরে রাতিয়া হে মোর তোমার রোদারিতে ধুনিয়া হয় দিন মোর খেতা পরা বুকুতে দিশা আশার সপোন নতুন 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 তোমার জোনা কেরে রাতি আহে মোর তোমার রোদারিতে ধুনিয়া হয় দিন মোর খেতা পরা বুকুতে দিশা আশার সপোন নতুন 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 কথা হেৰুৱা ওঠৰ কথা আনি দিছা মিঠা মিঠা হাঁহি নোহোৱা হৃদয় আকৌ হ'ল ঘাহি ভৰা ভৰা আচলেৰে চুই যোৱা গুচি অজানিতে উঠো চমকি সিজে সপোন সপোন সিজে সপোন সপোন তোমাৰ জোনা কেৰে ৰাতি আহে চিন্তা নাওতে অকলে মই আছিলো দি পাহৰি জীৱন নদীৰে জোৱাৰতে অকলে
আহে মোৰ তোমাৰ ৰদালিতে ধুনীয়া হয় দিন মোৰ খেতা পৰা বুকুতে দিছা আশাৰ সপোন নতুন যাৰ যিমান দিন আয়ু সিমান দিনহে বাচি থাকিব সব ঈশ্বৰৰে লীলা আমি মাথো নিমিত্তহে কিন্তু এই সকলোবিলাক জনাৰ পিছতো আমি জানো দুখ নকৰাকৈ থাকিব পাৰো আপুনি ছোৱালীৰ বিষয়ে চিন্তা কৰিব নালাগে তাই বোৱাৰী হৈ আহিলেও তাই আমাৰেই ছোৱালী সাগৰ ভৈৰৱ চাবি আজিৰ পৰা ভৈৰৰ দায়িত্ব তোৰ বাদল ক বৃষ্টিৰ গা ভাল নহয় তেন্তে মই কি কৰিব লাগে তই সোনকালে আহ ডাক্তৰে কৈছে তাৰ মানসিক অৱস্থা ভাল নহয় গতিকে তই যেনে তেনে আহ কিন্তু তই দেখোন সকলোবোৰ কথা জানই তই কি ক'ব খুজিছ দাদা ঢুকুৱাৰ সময়ত মোক দি যোৱা দায়িত্বৰ কথা মোৰ যে কোনো ধৰণৰ উপায় নাই বৃষ্টি তই জানো মনৰ পৰা তেনেকুৱা হ'ব পাৰিছ নাই নাই তই আৰু মোক একো কথাই নুসুধিবি বাদল মই তালৈ গ'লে দুৰ্বল হৈ যাম এতিয়াৰ পৰা বৃষ্টিয়ে মোক বাদ দি জীয়াই থাকিব লাগিব মই দাদাৰ শেষ ইচ্ছা পূৰণ কৰিবই লাগিব মই যে বৰ দায়িত্ব ল'বই লাগিব ল'ব পাৰিবই লাগিব সাগৰ বৌ বৃষ্টি কোন নহয় মানে বৌ মই সকলো শুনি আছিলো বৌ দাদাৰাই ক'লেও মইতো তোমাক কেতিয়াও তেনে এখন আসনত বহোৱাৰ কথা সপোনতো ভাবিব নোৱাৰো তোমালোকে মোক কি বুলি ভাবিছা মই কোনো পুতলা নহয় বৃষ্টিৰ কি হৈছে তাইৰ হেনো গা বেয়া ভ্ৰম বকিছে আমি এতিয়াই বৃষ্টিৰ ঘৰলৈ যাম ব'লা মই সকলো বুজিলো সাগৰ তোমাৰেই তুমি সাগৰক ভুল নুবুজিবা মই আজি ইয়ালৈ এটা সিদ্ধান্ত লৈহে আহিছো আৰু লগতে সাগৰকো লৈ আহিছো সাগৰ সোমাই আহা আজি মই সাগৰক তোমাৰ হাততে গতাবলৈ আহিছো বলো আমাৰ আৰু ইয়াত কাম নাই আমি ভিতৰলৈকে যাওঁ তুমি মোক ক্ষমা কৰি দিয়া